একেটা ছাতিতে দুটাকে দৰা মালা পিন্ধা জনে ছোৱালী পাব ছাতি ধৰা জনে বুন্দা চৰ খাব। ইমান ধুনীয়া গান গাইছা যে, কিবা হ'ল নেকি? কলি আহিছিলিচোন। বমা মই ধুনুক লগ কৰিবলৈ আহিলো। ভালে কৰিলি, তহঁতি দুজনী বহি থাকচোন। আৰে কলি, তুমি কেতিয়া আহিলা? জাষ্ট আহিলো মুনুবা। কলি দিয়ে বহাচোন। কলি, তোমালোকৰ ঘৰত চবৰে ভালনে? মুনুবা আমাৰ ঘৰত চবৰে ভাল। পাপাৰ খালি পেটটো কিবা বেয়া হৈ আছে। কালি ঢেৰ মাছ খালে, গম পাইছানে? আমাৰ ঘৰতো কালি ঢেৰ মাছ নহয়। মিছা কথা কেলে কৈছ? তুমি মনে মনে থাকা। কলি, তুমি গুচি নাযাবা দেই। মই আহিম, কথা পাতিমহি তোমাৰ লগত। মই অকণমান ঘৰৰ ভিতৰত কাম কৰি লওঁ। হ'ব বমা। ঠিক আছে, তিনিজনীয়ে ধুনীয়াকৈ কথা পাতি থাকা দেই। মুনুবা, ধুনু, এতিয়া যে প্ৰিয়ংকাও আহিব ইয়ালে। তোমালোকে কিবা কামত আহিছা নেকি? নাই, লকডাউনৰ পৰা আমি ওলাবই পৰা নাই নহয়, সেইটো কাৰণে আমি বোলো তোমালোকৰ ঘৰতে ফুৰিবলৈ আহিলো। ধুনু, তুমি গা ধুই লোৱাগে যোৱা। মুনুবাই এতিয়া কথা পাতি লওক কলিৰ লগত, তুমি গা ধুই লোৱা। হ'ব মা, মই গাটো ধুই লওঁগে। কলি দিয়ে, তুমি মুনুবাৰ লগত কথা পাতাচোন, মই গা ধুই আহোঁগে দেই। আৰু কোৱাচোন তোমালোকৰ খবৰ খাতিবিলাক ভালকে। স্কুল খুলিবনে এই মাহত? জানো আৰু দেই, খুলিবনে নুখুলে। মইতো ভালেই পাইছোঁ। ভালেই হৈছে, ক্লাছ নহয়। হেল্ল' মুনুবা, ভালনে তোমাৰ? প্ৰিয়ংকা, আহা বহাই। ঠিক আছে। তুমি মাছৰ কথা কি কৈ আছিলা? আজি আগত ভাল লেভেল এটা মাৰি এতিয়া। নাই, একো নাই। কালি আমাৰ ঘৰত ঢেৰ মাছ যে, মাছ খাই আমাৰ পাপা একদম বেমাৰ হৈ গৈছিলে। হয় নেকি? মাছৰ কথা ক'লে আমাৰ ককালেহে মনত পৰে জানা। আমাৰ ককাই যে একে জালতে 50-60 কেজি মাছ ধৰে, আৰু পিছত যে পাপাহঁতে গাড়ী লৈ গৈ আনেগে। হয় নেকি? কলিজেতে লেবেল চা, ৰহ মই দি আছো। এইটোতো সাধাৰণ কথা, 50 কেজি জালত ধৰাটো। আমাৰ ককাৰ কথা শুনা। আমাৰ ককাই বৰশীতে 20 কেজি 30 কেজি মাছ ধৰিছিলে। তেনেকুৱা 2-3টা মাছ ধৰে, আৰু আমি গোটেই মাহটোৱে খাওঁ। বৰশীত 20 কেজি 30 কেজি ডাংডাল ভাগি নাযায় নেকি? আমাৰ ককাই ডাং ভাগি গলেও ৰছীডালতে বগাই গৈ পিনি মাছটো ধৰিহে আনেগে। ৰস দি আছো। এইবোৰতো সাধাৰণ কথা। আমাৰ ককাৰ কথা শুনা। তোমালোকে কি 20 কেজি 50 কেজি কথা কৈ আছা? আমাৰ ঘৰ যে সেইফালে দেখিছা যে খালটো আছে যে চাইডতে, বাৰী চাইডতে, তাতে আমাৰ ককাই এটা চেপা পাতিছিলে। চেপাটোতে তাত তিমি মাছ লাগিলে নহয়। গোটেই মানুহে আহি পিনিহে সেই মাছটো উলিয়াব পাৰিছে। তিমি মাছ ধৰিছে আমাৰ ককাই। তিমি মাছ খালত ওলাবনে? লেবেল দিলেও অকণমান হিচাপত দিব লাগে আৰু। খালত তিমি মাছ ওলাইছে। সঁচাকে বনুবা, তুমি বৰ বেলেগ লেভেল দিছা। খালতনো তিমি মাছ ওলাই নে? ইমান ফাটা লেভেল দিয়ে। ময়ো যাওঁগে দেই। এতিয়াতে লেবেল মাছক লেবেল দিবলৈ আহে। পাইছে মজা।